মান প্ৰশ্নলৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো দিয়া আছে, শৰাইঘাট দলং কিমান চনত নিৰ্মাণ হৈছিল? অপশ্যন কেইটা হৈছে এ 1948 চনত, বি 1952 চনত, চি 1962 চনত, ডি 1964 চনত। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1962 চনত। 1962 চনত শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল? অপশ্যন কেইটা হৈছে এ ৰাধানাথ বৰুৱা, বি মফিজুদ্দিন আহমদ হাজৰিকা, চি পদ্মনাথ গোহাঁই বৰুৱা, চি ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনে প্ৰথম ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন কেইটা হৈছে এ ভট্টদেৱ, বি অনন্ত কণ্ডলী, চি ৰাম সৰস্বতী, ডি মাধৱ কণ্ডলী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱ কণ্ডলী। মাধৱ কণ্ডলীয়ে প্ৰথম ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায়? অপশ্যন কেইটা হৈছে এ ডিগবৈ, বি নুমলীগড়, চি বঙাইগাঁও, ডি নুনমাটি। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড়। অসম চুক্তিৰ ফলত হোৱা তেল শোধনাগাৰটোক নুমলীগড় তেল শোধনাগাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন কেইটা হৈছে এ ভাইটি, বি দূৰণিৰ ৰং, চি পিয়লি ফুকন, ডি অগ্নিস্নান। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাইটি। ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল? অপশ্যন কেইটা হৈছে এ ধৰ্মৰাজ, বি চিলাৰায়, চি সংগ্ৰামজী, ডি প্ৰতাপ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায়। নেক্সট কুৱেশ্যনটো হৈছে, ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায়? অপশ্যন কেইটা হৈছে এ মোৰে বজাৰ, বি ইমা বজাৰ, চি মনপা বজাৰ, ডি কুৱাৰী বাম বজাৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইমা বজাৰ। ইম্ফলৰ মহিলা বজাৰখনক ইমা বজাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি? অপশ্যন কেইটা হৈছে এ চন্দ্ৰকুমাৰ আগৰৱালা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি ভট্টদেৱ, ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম হৈছে ভট্টদেৱ। নেক্সট কুৱেশ্যনটো হৈছে, লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল? অপশ্যন কেইটা হৈছে এ সূৰ্যখৰী, বি ৰামখনি, চি সমুদ্ৰখৰী, ডি যাদৱখৰী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সমুদ্ৰখৰী। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম আছিল সমুদ্ৰখৰী। নেক্সট কুৱেশ্যনটো হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যন কেইটা হৈছে এ গুণমালা, বি কীৰ্তন, চি দশম, ডি কালীয় দমন। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণমালা। শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম হ'ল গুণমালা। নেক্সট কুৱেশ্যনটো হৈছে, অসমীয়া মহিলাই কাপোৰত সাধু ৰচিব পাৰে। বিখ্যাত উক্তিটো কাৰ আছিল? অপশ্যন কেইটা হৈছে এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি বি আৰ আম্বেদকাৰ, চি মহাত্মা গান্ধী, ডি জৱাহৰলাল নেহৰু। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাত্মা গান্ধী।
নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন প্ৰথমে হৈছিল? অপশ্যন কেইটা হৈছে এ গুৱাহাটী বিশ্ববিদ্যালয়, বি ডিব্ৰুগড় বিশ্ববিদ্যালয়, চি অসম বিশ্ববিদ্যালয়, ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।